আজিৰ আৰম্ভণিটো বিছনাৰ পৰাই মোৰ লগৰ বান্ধৱী পূজা কৰিলে। হামুদি উঠাই নাই আৰু এয়া চাব পাৰে কাম কৰ ৰহা হে বৰে নাই থাম্বনেল দেখিটো নিশ্চয় গমেই পাইছে। আজি বহুত দিনৰ অপেক্ষাৰ অন্তত মই ৰৈ থকা দিনটো মানে মোৰ বিশেষ দিনটো আহি পালে। আজি মোৰ হৈছে এংগেজমেণ্ট। মোৰ বেছি বিউটি বনাইছে মোৰো নুফুলিলে নেকি নে তাৰপিছত মই গা পা ধুই ল'লোঁ। তাৰপিছত কিবা নিয়মো আছে মানে ভঁৰাল ঘৰত চাকি দিব লাগে আৰু এয়া চাব পাৰে ৰাতি যে লগাইছিলোঁ মেহেন্দি এয়া কালাৰ। আৰু এইফালে আমাৰ মাজু ককাই আঞ্জা কাটি আছে। মই কাষলৈ গৈ আছোঁ ৰ'বক কি কয় শুনিব। আমার ভিডিও বিলাক করতে দিবি কৰি পেলাই আলৈ বঢ়িয়াকৈ বান্ধি দিবি বাৰান্দাত মানে দেখাত বোলে কবি এতিয়া আমাৰ মাজু এটি ডাঙৰ আইটি আমাৰ মেইন আইটি এইটো আইটিয়া ডাঙৰ আইটি এইটো সৰু মাজু আইটি এইটো সৰু আইটি সেনেকৈ থৈ দিবি আৰু এইটো মোৰ মা এইটো দেউতা বেলেগ বেলেগকৈ থৈ দিবি কোনোবা সুধিলেও কবি কোনটো দেউতা কোনটো মায়েৰে সেই এইটো দেখুৱাই দিবি আৰু চুলি আৰু দেখা নাপালে চুলি দিয়ে আৰু তাৰপিছত এইফালে চাব পাৰে মা মামী মাহীহঁতৰ বাবু মামীহঁতৰ বাবু পুৰা মানে কামত লাগি আছে আৰু মানে মাছ মাংস ৰাতিপুৱা আহি পালে তো ধুই আছে। আৰু এইফালে চাব পাৰে বাচনো আহি পালে। এতিয়া খোৱাহে কথা আৰু এইফালে চাওক পূজা এনেকৈ বাচন চাই থাকোঁতে আমাৰ চকীও আহি পালে। এতিয়া চকীত বহাহে কথা। আৰু এইফালে পাকঘৰো ৰেডি। বৰষুণে দিম নে ৰ'দে দিম আৰু এইফালে চাওক আমাৰ উদ্ধাৰতাই পুৰা আলু কটাত ব্যস্ত। কি প্ৰব্লেম ৰাজবংশীতে আলু কাটিং লাহেকৈ আৰু আমাৰ ৰন্ধা বঢ়াও এয়া আৰম্ভ কৰিছে চাব পাৰে। আৰু এইফালে চাওক এয়া হৈছে আমাৰ সৰু ককা। মানে ভিডিঅ' কৰা সৰু ককা কৈছে আৰু আগতীয়াকৈ ক'লে মানে ভাল কাপোৰ পিন্ধি আহিলে হয় আৰু ভিডিঅ'টো উঠিবলৈ। আৰু এইফালে চকীবিলাকো ধুনীয়াকৈ পাৰিলে। আৰু ৰাস্তাটো অকণমান বেয়া হৈ থকাৰ বাবে দাদাহঁতে কাম কৰি আছে ৰাস্তাৰ। মানে তেনেকৈ ভিডিঅ' কৰাৰ বাবে মাহীহঁতৰ দাদা অকণমান গালি পাৰিছে আৰু ভিডিঅ' বনাব লাগে ভাল বস্তু ভিডিঅ'টো তেতিয়া গালি পাৰিলে নহয় এইবাৰ সেইকাৰণে দূৰৰ পৰা ভিডিঅ' কৰি আছোঁ। হেল্ল' গাইজ এয়া হৈছে আমাৰ জেঠীমাহঁতৰ বাবু আৰু এয়া হৈছে মাহীহঁতৰ বাবু। চাওকচোন সিহঁতৰ কাণ্ড। इतना करो ना मुझे प्यार আৰু এইফালে চাওক ময়ো ৰেডি হৈ গ'লোঁ বিশেষ দিনটোৰ কাৰণে। কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। আৰু এইফালে আমাৰ দৰাও আহি পাইছে চাব পাৰে। এয়া যে বৰ মাতি আনি আছে আমাৰ এইফালে বৰমতা বুলি কয়। এয়া হৈছে আমাৰ ডাঙৰ মামী। কেনেকুৱা লাগি আছে এতিয়া মানে দৰা ঘৰে মানুহ আহি বেছি দৰা আহিব মানে কেনে লাগি আছে মানে ৰিয়েকশ্যন দেখিটো গমেই পাইছে মোৰ অৱস্থাটো কেনেকুৱা ধৰণৰ হৈছে। আৰু মানে ভালো লাগিছে ভয়ো লাগিছে কান্দিবও মন গৈছে। কি মনত পৰিছে ভিডিঅ' ক্লিপখিনি চাইতো নিশ্চয় গমেই পাইছে মোৰ ৰিয়েকশ্যন কেনেকুৱা লাগি আছে। তাৰপিছত মোক বাহিৰলৈ উলিয়াই নিবলৈ আহিলে। সেই মনটো শুনিছে
একেবাৰে বুজাব নোৱাৰা আৰু কেনেকুৱা যে লাগিছিলে আমার আইছে কি সুবিধা গিফটেছি খতম আরে ওলা তাৰপিছত মই এহেঁতলোকৰ ঘৰৰ পৰা দিয়া কাপোৰযোৰ পিন্ধিলোঁ এতিয়া মই দুয়োজনকে ছেম লগা হৈছে মানে ছেম কালাৰৰ পিন্ধিছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন এনে হলেনো কেনে হয় তোমার এনে হলেনো কেনে হয় আৰু এয়া হৈছে এহেঁতৰ বন্ধু হেল্ল' গাইজ আমি মানে প্ৰণৱৰ ফাৰ্ষ্ট পাৰ্টনাৰ আমি এজন বিনয় আৰু মই সীমান্ত এইটো বান্দাৰ বন্দনা এইদৰে তুমি বুজি পাব না গাইজ বহুত নৰ্মেল যেন লাগে কিন্তু চালু আছে কিন্তু আজি আমাৰ বন্ধুক এই আমাৰ পৰা কাঢ়ি নিছে বহুত বেদনা দিছে বহুত দুখ লাগছে অন্তৰত কান্দিম আজি আমি একেলগে আমি কান্দিম আজি একটা বন্ধু আৰু এনেকৈ গধূলিও হ'ল সকলো মানুহবিলাক ঘৰে গ'ল পূজা হেনো ঘৰলৈ যায় যিহেতু যোৱাকালিতে আহিছিলে আৰু এয়া চাব পাৰে চিৰজীৱনৰ কাৰণে ষ্টাম্প লাগি গ'ল আৰু তাৰপিছত এয়া মানে ঘৰৰ পৰিয়ালে সকলো আলোচনা কিবা কিবি কৰি আছে আৰু এয়াই আছিলে আজিৰ দিনটোৰ বিশেষ তো সামৰিছোঁ আজিলৈ